নমস্কাৰ, মই টিনাশ্ৰীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ৰাতিপুৱা শুই উঠাৰ পৰা মেইন কামটো হ'ল চাহকাপ খোৱা, নহয় জানো? চাহকাপ খাই আমি দিনটো আৰম্ভণি কৰোঁ। আমাৰ ঘৰত প্ৰায় গাখীৰ চাহে চলে, সেইকাৰণে গাখীৰ চাহে দেখাইছোঁ আৰু। এতিয়া মই ওলাইছোঁ চাহ বাগানলৈ। এতিয়া ইয়াৰ লগত লৈছোঁ চাহ আৰু খোৱা বস্তু লৈ লৈছোঁ। বাগানৰ পৰা আহিলেও মই কিমান ৰ'দ দিছে দেখিছেনে? আমাৰ ঘৰৰ পৰা অলপেই দূৰ হয়। আমাৰ খুৰীহঁতৰ পাছফালে আমাৰ বাগানখন আছে দেই। এতিয়া ৰ'দে ৰ'দে গৈ থাকোঁ আৰু। এইটো আমাৰ ঘৰটো এইফালৰ পৰা দেখাই দিছোঁ। চাওকচোন, ঘৰৰ কাষতে বাগান আছে আমাৰো। আমাৰ নিজৰ নহয়, আমাৰ নিজৰখন অলপ দূৰত আছে। বাৰু গৈ লওঁচোন। মই আহি পালোহি আৰু এইফালে দেখিছেনে চবফালে সেউজীয়াই। য'ত য'ত মৰি আছিলে পুলিবিলাক তাত আকৌ নতুন পুলি লগাইছে। এয়া কাম কৰা মানুহ লাগিয়ে আছে। এয়া কি হয় বাৰু আপোনালোকে চিনি পাইছে নিশ্চয়। আমাৰ ঘৰত নচলে, হ'লেও মই দেখাইছোঁ আমাৰ খুৰী এজনীৰ ঘৰত মানে পুহিছিলে। এয়া বাঁহ হয় ন, বাঁহ হয়। ইমান ভালকৈ চিনি নাপাওঁ যদিও দেখাইছোঁ, আপোনালোকে কমেণ্ট কৰি ক'ব দেই কি হয়। আৰু এইফালে ঘৰ আহি পালোহি। আমাৰ বৌয়ে আম কাটিছে। এয়া আম এতিয়া কাটিছে, নিমখত দি থৈছে আৰু এইফালে এদিনৰ হ'ল মানে এয়া শুকুৱাই ৰাখিছে। আম আচাৰ কেনেকৈ প্ৰস্তুত কৰে দেখুৱাম বাৰু। গোটেইখিনি ভালদৰে শুকাই লওক আৰু তাৰপিছত যেতিয়া বৌয়ে বনাব তেতিয়া মই দেখাম। আৰু এতিয়া সন্ধিয়া টাইম হ'ল দেই। সন্ধিয়া টাইমত এনেকুৱা কিবা এটা বস্তু খাবলৈ পালেই ভাল লাগে, নহয় জানো? সেইকাৰণে মই লৈছোঁ কাবেলি বুট বইল কৰা আৰু ইয়াৰ লগত যি দিছোঁ আৰু ইয়াত দেখুওৱা নাই। আজি নেক্সট ডে, কালি ভিডিঅ' কৰা নহ'ল আৰু। এয়া ৰাতিপুৱা গাখীৰ পিঠা বনাইছোঁ তাৰপৰা চবৰ কাৰণে। এয়া বৌয়ে দেখিছেনে ৰাতিপুৱা সৰা আমবিলাক কাটি আছে আচাৰ কৰিবলৈ। আৰু এইফালে পিঠা ৰেডি হৈ গ'ল। এতিয়া চাহৰ লগত সকলোৱে খাম। আজি আকৌ চাহ গুড়ৰ লগত খাম দেই, চেনি নাই দিয়া। আজি বতৰটো ৰ'দ নিদিলে বুলিয়ে ক'ব পাৰি, এনেকৈ থাকিলে। আৰু এইফালে চব আমাৰ ফুলবোৰ কিমান ধুনীয়াকৈ হৈ আছে। কি ফুল বুলি কয় জনাবচোন বাৰু, নামটো কি নাজানো মই। পিয়ালি ফুল বুলিহে জানো দেই। আজি 14 মে' আৰু আজি মাতৃ দিৱস। প্ৰতিগৰাকী মাতৃলৈ মোৰ ফালৰ পৰা মাতৃ দিৱসৰ শুভেচ্ছা থাকিল। প্ৰতিগৰাকী মাক মানে সুখে শান্তিৰে আনন্দৰে থাকক, সেয়াই কামনা কৰিলোঁ। আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন বুলি কথা এষাৰ আছে ন অসমীয়াত। সেয়েহে মাকৰ সমান সদায় কোনো হ'ব নোৱাৰে। বৰষুণ দিবলৈ আৰম্ভ কৰিলে আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰি বুলি ভাবিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে এতিয়া বাই বাই।